ঐ বৰজনে ঐ তেজ কৰা তোক মই সেই তুলসী পুলি এটা আনিবলৈ কৈছিলো বোলো ৰাতি সেই চাকি গছ লগাম হে তই বাৰু সেই ঢেকীয়া পুলিটো কি কৰিবলৈ আনিলি ঐ যথা মূৰ্খ দাদা আপুনি ঢেকীয়া নজনাই একো এনে নকয় ঢেকীয়াই যে কিমান মানে উপকাৰী কিমান পপুলাৰ আপুনি কি জানে ৰাম এই বৰজনে সেই ঢেকীয়া পুলিটোত কিহৰ মাহাত্ম্যডাল থাকিব এই আপুনি নাজানে ঘৰতে মোবাইলটো অন কৰোঁ নাই আপুনি হোৱাটছএপটো কৰোঁ মই পঠিয়াই আছোঁ এই কথাটোৰ পৰা মানে উপায় নাই আৰু ঐ নীলাচাই তই এইবোৰ ভিডিঅ' মোক দেখুৱাবলৈ তই লাজ পোৱা নাই নে তেজ খোৱা নাই তই মদো খাইছ হয় নাই মই মদৰ গোন্ধ পাইছোঁ তোৰ মুখৰ আগতে মোৰ শেষ কৰিলি আৰু তই সন্মান ঐ মালতী এইটোৱে মোৰ সন্মান শেষ কৰিলে আৰু চলা সিহঁতে ঢেকীয়াৰ মাজত পাতি গণিত পঢ়িবলৈ বেয়া নাপায় আৰু আমাৰ কেইটাই মোবাইলৰ কেমেৰা ভিডিঅ' ৰেকৰ্ডিং কৰিবলৈ লাজ নাপায় হা মই কিবা লাজ পাম মই আজি কাতি বিহু বুলি মাল অকণমান খালোঁ তাৰ পৰা সন্মান কৰিছোঁ সিহঁতক ঐ মূৰ্খ সেই বুলিয়ে তই এই বিহুৰ যিটো পৰম্পৰা আমাৰ সেই তুলসী তলত চাকি জ্বলোৱা তই সেই পৰম্পৰাটোত বাৰু ঢেকীয়া আনি তই কি বুজাব বিচাৰিছ বাৰু চালা মূৰ্খ আচলতে আপুনি মানে মেইন ঢেকীয়া উপকাৰিতা কৰা নাই চাওক এই মানুহবিলাকক এই সৰু সৰু নিমাখিত প্ৰাণীবিলাকক ঢেকীয়াই কিমান উপকাৰ কৰিছে এই মুহূৰ্তত আমাৰ হাতত পৰিছে এটা ব্ৰেকিং নিউজ ঢেকীয়া গছক ৰাষ্ট্ৰীয় গছ হিচাপে স্বীকৃতি দিব লাগে ঢেকীয়া তলকে আদি কৰি অসমৰ কেইবা ঠাইতো জ্বলিছে উত্তপ্ত জুই এই তুলসীয়ে কি কৰিছে তুলসীত একো নাই কিন্তু ঢেকীয়া সিহঁতক চেফ দিছে ঢেকীয়াই ছ'চিয়েল মিডিয়াত যে গৰম কৰি আছে বুজা নাই একদম সেই তেজ কথাটো খান্দি না তই এপাতা তই ওলা বুলি কৈছিলি তই ওলা একদম মোৰ পঠিয়াম তহঁতক উপায় নাইকিয়া কৈছোঁ আৰু কি যে হ'ব মানে এইটো সিহঁতক পায় আই মালতী ঐ ভোক লাগিছে বুজিছনে বাৰু ঐ ভাতকেইটা হ'ল নে ঐ কিহে ৰান্ধিছ ভাত ঢেকীয়া আৰু মাছৰ জোল টেঙা ঢেকীয়া পুঠি মাছৰ জোল খালেহে বুজিবা সোৱাদৰে মোৰ ভাল পোৱাত কেতিয়াবা